স্বাগতম জনালোঁ মই এটা নতুন ব্লগ নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ এবাৰ। তো গাইজ যিয়ে নেকি মোৰ ফাৰ্ষ্ট ব্লগ হয় আপোনালোকে চবেই গম পায় আৰু ফাৰ্ষ্ট ব্লগ আজি বনাই আছোঁ মই নিজৰ ঘৰতো নহয় মোৰ নিজৰ ফ্ৰেণ্ডৰ ঘৰত বনাই আছোঁ। আৰু মই কালি আহিছোঁ ইয়াত সেই ফ্ৰেণ্ডৰ লগত থাকিবলৈ, যিয়ে নেকি মোক আনিব গৈছিলে সি, তো তাৰ লগতে আহিলোঁ আৰু তাৰপিছত আকৌ কি ক'ম, ফাৰ্ষ্ট ব্লগটো বনাই আছোঁ, ব্লগ কি হয় দেখাই কৰোঁ। আৰু ক'ব বিচাৰিছোঁ মোৰ নাম হয় ৰিকি, মই মৰাণ ৰাইডাঙত থাকোঁ, তাৰপিছত মোৰ ঘৰ ইয়াতে আৰু। তো যিয়ে নেকি মোৰ ফাৰ্ষ্ট ব্লগটো দেখিছেই আপোনালোকে আৰু প্ৰথমবাৰ চেনেল খুলিছোঁ, যে আপোনালোকৰ ছাপোৰ্টটো লাগিছিলে অলপ, আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰোঁ। আকৌ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। যদি ভাল লাগে তেতিয়া, নালাগিলে নকৰিব বাৰু, জবৰদস্তি কোৱা নাই কৰিব বুলি। আকৌ মোক অলপ ছাপোৰ্ট কৰিব, যাতে মোৰ যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়া শ্বেয়াৰ কৰি দিব, অলপ আগবঢ়াই নিব, যাতে আপোনালোকৰ আশীৰ্বাদে মই ভালদৰে আগবাঢ়ি যাব পাৰিম এনেকুৱা আশা কৰিছোঁ। আৰু গাইজ অলপ চলপ ছাপোৰ্ট কৰিব। বলক আগলৈ দেখাই আছোঁ কি বৰ বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, কাৰণ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু ফাৰ্ষ্ট ভিডিঅ' জানে বেছি দীঘলীয়া ভিডিঅ' দিলেতো ইমানকৈ নহ'ব, তো অলপ শ্বৰ্টকৈ দিওঁ। বলক আগলৈ কি হয় দেখাই আছোঁ। ত' গাইজ লগতে কৈছে কেৰম খেলোঁ বুলি, তো বলক কেৰম খেলোঁ আৰু আপোনালোকক অলপ দেখাইছোঁ। কেৰম খেলিম বুলিতো ক'লোঁ, কিন্তু কেৰম খেলিবৰ কাৰণে ময়দা নাছিলে, চ' ভাত চাত খাই কিনে এতিয়া ময়দা আনিবলৈ গৈছোঁ। লগতে আৰু ময়দাটো আনি কিনে খেলিম। তাৰপিছত যাওঁতে যাওঁতে ৰাস্তা দেখাই গৈছোঁ আপোনালোকক, যে মই আছোঁ ক'ত আৰু কি কাৰণে গৈ আছোঁ, কাৰ লগত গৈ আছোঁ, কেনেকুৱা গৈ আছোঁ, চব দেখাই আছোঁ। আলি আলি বাটেৰে যাওঁ মই মইনা তোমাৰ ঘৰলৈ। গাইছ আমাৰ ওচৰত ছাতি আছে, কি হ'ল? চ' গাইছ আমাৰ বিৰাট যাদু, এইটো চাওক নিজে নিজে গুচি যায়। আপোনালোকৰ ওচৰত আছে যদি জনাব। ব্ৰেণ্ডেড ছাতি বুলি কৈছে, কিন্তু হয়নে নহয় আচলতে ইহে গম পাব। কৈ দিয়াচোন, হয় নাই? বৰ গৰম বে, বাচিবলৈ ছাতি এটা হ'লে হ'ল। ব্ৰেণ্ডেড নহ'লেও হ'ব, হয় নাই? মোৰ ডিঙিটোহে ওলাই আছে। ব্ৰেণ্ডেড নহ'লেও হ'ব, হয় নাই? ব্ৰেণ্ডেড বোলা ছাতি থাকে নেকি? লেবেল থকা মানুহ ন, গুৱাহাটীত গৈ পঢ়ে, গুৱাহাটীত গৈ থাকে, গুৱাহাটীৰ মানুহ লেবেলটো থাকিবই, ব্ৰেণ্ডেডটো থাকিবই, হয় নাই? ঠিকে ক'ল ন? নহওঁ আকৌ তোৰ ছাতি তয়ে হ, মই নালাগে আকৌ, ৰ'দতে যাম এনেও ক'লা আছোঁ, আকৌ ক'লা হৈ যাম, কি বেয়া আছে? কোন চা বগা আছোঁ যে ক'লা হৈ যাম? তোক ক'লো নেকি মই ছাতি হ'ম বুলি? কোন হয় তই চিনি পোৱা নাই? কোন হয় তই? এই কোন হয় গাইছ? ইয়াক চিনি পায় নেকি আপোনালোকে? চিনি পাই যদি কমেণ্ট কৰি জনাবচোন, নাপায় যদি নালাগে জনাবলৈ। কোন হয়, কোন তই? চিনি নাপাওঁ মই। তই হয় কোন? তো গাইছ দেখিলে মোৰ ফটলামি লগৰটো কেনেকুৱা আছে, পিছফালে কইনা নিচিনা লুকাই আছে। আপোনালোকৰ ওচৰত আহিবলৈ লাজ কৰি আছে, কিন্তু অহা নাই এতিয়ালৈকে। যাওঁ এতিয়া আমি দোকানলৈ, দোকানৰ পৰা ময়দা লওঁ। পেকেট খুৱাবিনে? কি পেকেট? পইচা নাই, দেখা নাই 10 টকা দিলে। বেয়া কথা নক'ম আৰু, ভিডিঅ' বনাই আছোঁতো। 10 টকা দিলে 10 টকাই আছে। কিয় 10 টকা? কালি ৰাতি যে 20 টকা পকেটত ভৰাই 20 টকা বুটলি পাইছোঁ বুলি তই এইটো দেখিলি? বাহিৰততো পেলাই থৈছিলি। কিবা প্ৰুফ আছে নেকি? আছে নহয় মোৰ ওচৰত। এতিয়া মোৰ তাত উলিয়াই দেখা, যদি নাপাওঁ 2 স্থাপৰ দিম, 10 টকাতকৈ যদি বেছি পাওঁ। একদম হাত চাত ৰঙা হৈ আছে, মাৰিবলৈও ভাল হ'ব। চাইছে কিমান দুষ্টমি লগৰ, অকল মাৰপিটতে থাকে। কিন্তু এবাৰ মানে মৰাণত কাজিয়া হৈছিলে টাউনত, তো ই বেছি বকি আছিলে আকৌ, দিলে নহয় এজনে ইয়াক জোচ চৰাই আহি কিনে। কি ক'ম আৰু, এতিয়া মোকে মাৰিব বিচাৰিছে, হয় নাই? তো মইনো কি কৰিম, মই নামাৰোঁ আৰু, লগৰ যে সৰুৰ পৰা পঢ়িছিলোঁ। সৰুতে যেতিয়া আমি কাজিয়া লাগিছিলোঁ তেতিয়া কি কৈছিলে জানেনে আপোনালোকে? নকওঁ তেতিয়া আমি সৰুতে কাজিয়া লাগিছিলোঁ। আৰে সেইটো কথা নকওঁ, ব'ল। চ' আমাৰ ৰাস্তা দেখি পাইছে, আমাৰ নহয় মানে সিহঁতৰ ট্ৰেইনাৰে দি যায়। ঐ গাড়ী কেনেকৈ যায় বে তহঁতৰ ইয়াত? গাড়ী কেনেকুৱা যায় ইয়াত? এই ট্ৰেইনালিত কেনেকৈ যায়? ট্ৰেইনৰ ৰাস্তাত গাড়ী কেনেকুৱা যায়? শুনক, কৈ আছোঁ জোৰকৈ। সৰুতে যেতিয়া আমি কাজিয়া লাগিছিলোঁ তেতিয়া ইয়াৰ মুখৰ পৰা এটাই কথা ওলাইছিলে, জয় শক্তিমান। যেতিয়া কাজিয়া লাগিব নোৱাৰিছিলে নহয়, আগতে আছিলে কেনেকুৱা, গাহৰি একদম শকত গলুমলু আছিলে। তাৰপিছত কাজিয়া লাগোঁ, কাজিয়াটো লাগিবতো নোৱাৰে বেচেৰা, কি কৰিব? চবকে মানে ই নিজকে ভাবিছিলে এটা শক্তিশালী মানে মানুহ, নিজকে ভাবিছিলে এটা হিৰো। মানে 3টা 4টা লগত লাগিব বিচাৰিছিলে, যেতিয়া লাগিব নোৱাৰিছিলে তেতিয়া কৈছিলে জয় শক্তিমান।
তাকে ভাবক কিমান লিজেণ্ড বয় লিজেণ্ড বয় সাপৰ ভয় খুৱাই লাভ নাই সাপক মই জন্ম দিছিলোঁ তই বুজি পোৱা নাই সাপক মই জন্ম দিছিলোঁ কি কেৰম খেলা মোৰ অভ্যাস নাই ইমান প্ৰ' লিজেণ্ড বয় নহয় এটা নো প্লেয়াৰ হয় হেল্ল' গৈ আছোঁ দোকানত কি লৈ চাওঁ কেপি খুৱাই নে চিকৰ খুৱাই নে মাল খুৱাব ময়দা আছে নেকি ময়দা আছে আছে লৈ লৈ যা আমি আহিছোঁ দোকানলৈ এতিয়া ময়দা ল'ব কাৰণে কেৰম খেলি যাওঁ নেকি ইয়াতে এই ইয়াত নেখেলোঁ ঘৰতে খেলোঁ এই ঘৰতে খেলোঁ ঘৰতে খেলোঁ গানটো ভাল লাগিছে কিন্তু দেই মোবাইল লাগে নেকি আইফোন নহয় খালি আইফোন নহয় খালি কিমান লাগে তো গাইছ দোকানৰ পৰা ওলালোঁ ময়দা ল'লোঁ ন এইটো ময়দা ল'লোঁ তাৰপিছত এইফালে ল'লোঁ পাণ মছলা গম পায় আৰু কি বস্তু ইয়াক মিলাই লওঁ They tell me that I'm never gonna make it. They want me to do something that can make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. I got all this potential that's deep inside of me. But they hate when you're successful cause they try to be. They sit there being judgmental because you're trying things, and they just want you to settle and do the right thing. So get a good job, don't slack off. Make a good impression on your boss. Don't do anything that Hi darling, क्या कर रहे हो? Hello. Hey, packet दे set. একোৱে নকলে নাখাবি দে এ ৰ তোক দিলে তো গোটেইখিনি খাবি মই খাওঁ গোটেই দে মই ন কেপিকল বেছি নাখাওঁ ল মই চিগনেচাৰ খাই খাই অভ্যাস হৈ গ'ল কিমান খাই যদি বেছিকৈ খাই ন লাত পালে আৰু কচম কৈছোঁ যদি বেছিকৈ খাই লাত পায় ৰ'দতে যা ছাতি আৰে মই ক'লো জানো মই চাহত যাম বুলি আৰে ভাই ক'লা মানুহ ক'লা হৈ থাকিম হয় নাই কোন কোন ক'লা আছে ক'বাচোন মোকো ময়ো অলপ খোজোঁ তোমাৰ ক'লা হ'বলৈ মানে ক'লাই আছোঁ আৰু কিনো বগা হ'ব হয় নাই ক্ৰীম চিম লগাই আমি বগা হ'বলৈ পইচা নাই দেই পিছে কথা এটা সুধোঁ এই গাঁতকেইটা কিহৰ কাৰণে ইয়াত লেট্ৰিন দিব ট্ৰেইন কাৰ কাৰণে মানে হাগিবি আৰু 2 বছৰ পিছত ইয়াত ট্ৰেইন ৰখাই হাগিব মানে ৰাতিপুৱা এইপিনৰ মানুহ নামি দেখোঁ নাই এটা দৰ্জা দি ওলাই আহি এটা থাকিব এইটো ডাইৰেক্ট আণ্ডাৰগ্ৰাউণ্ড লেট্ৰিন মানে এইটো ডাইৰেক্ট মানে গাঁতটো এইটো ডাইৰেক্ট মানে দুটা মানুহে উঠাই কিনে সোমাব পাৰিব তলত নাই এইটো গাঁতটো এই গাঁতকেইটাত হাগিব পাইপে ইয়াত আহি জমা হ'ব আপোনালোকে এবাৰ আহি কিনে হাগি চাব কেনেকুৱা লাগে গাইজ ভিডিঅ' কোৱালিটি ইমান খাছ এটা নহয় কাৰণ ধনী ঘৰ ল'ৰা নহয় যে আইফোন বা OnePlus লৈ কিনে ভিডিঅ' শ্বুট কৰিম তাকে সৰু সুৰা মোবাইল দি ভিডিঅ' শ্বুট কৰি আছোঁ তো ইমান ভিউকে নিদিয়ে আৰু বেকগ্ৰাউণ্ড ইমান ভিউ নিদিয়ে হেল্ল' গাইজ যে অতি সোনকালে মোবাইল নতুনকৈ লৈ আছোঁ গাইজ নতুন মোবাইলৰ পৰা নতুন ভিউ চাবলৈ পাব গাইজ বৰ্তমান এতিয়ালৈকে এইটোৰ পৰা কাম চলাই আছোঁ তো আপোনালোকে জানে আৰু কিমান দুখত চলাই আছোঁ অলপ চলপ হেল্প কৰিব আৰু ঘৰ আহি পাই গ'লোঁ মোৰ ঘৰ নহয় লগৰটো ঘৰ কেৰম খেলোঁ এতিয়া বৰ্ডটো দেখাই আছোঁ এইটো বৰ্ড ইমান ডাঙৰকৈ গেম দিলোঁ ইয়াক খালি নে গেম গেম খালে নহয় শুনিলে নহয় এতিয়া আৰু গেম খাব মাৰ তই মাৰ কৈছ
They tell me that I'm never gonna make it. They want me to do something that could make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. I got all this potential that's deep inside of me, but they hate when you're successful cause they try to be. They sit there being judgmental because you're trying things, and they just want you to settle and do the right thing. So get a good job, don't slack off. Wake up every morning, make a good impression on your boss. Don't do anything that I wouldn't do, and when you're making money, make sure you don't spend it too soon. Fuck that, I'll do what I wanna do. I got a different path from everyone, and that includes you. Who are you to tell me how to live life? In these times it feels like nobody's right, yeah. So I'ma figure out what else we succeed, and then invest all of my time into that and proceed. I need whatever the hell could make me happy, and I don't think you have a clue what could that be. They tell me that I'm never gonna make it. They want me to do something that could make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. They tell me that I'm never gonna make it.